সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ চাগে ভালে হয় আৰু মোৰো ভাল হয়। আৰু মই এটা আজি ব্লগ আৰম্ভ কৰিবলৈ আহিছোঁ, সেইটো আপোনালোকে চাই থাকক। কি মোৰ হাজবেণ্ডৰ 19 তাৰিখে বাৰ্থডে গৈছিল আৰু মই 11 তাৰিখ মানতে এটা মিছত অৰ্ডাৰ কৰিছিলোঁ, গিফ্ট এটা দিম বুলি অৰ্ডাৰ কৰিছিলোঁ। কিন্তু কি হ'ল, সেইদিনালৈ গিফ্টটো আহি নাপালে আৰু সেইকাৰণে মনটো ইমান ভাল নাছিলে। তাৰপিছত যোৱাকালি গিফ্টটো আহিল। বেয়া পোৱা নাই, মিছ'ৰ প্ৰডাক্টবোৰ ভালে হয়। বহুত আনিছোঁ, প্ৰডাক্টখিনি যিখিনি আনিছোঁ সেইখিনি ভালে পাইছোঁ। আৰু তেখেতেও মোক মিছ'ৰ পৰা এটা গিফ্ট দি দিলে। আপোনালোকক সেইখিনি মই দেখুৱাম বুলি ভাবিছোঁ, কি দিলে মোক আৰু মই কি দিলোঁ আপোনালোকক শ্বেয়াৰ কৰি দিম। আৰু তাৰ আগতে মোৰ এজন ভতিজা ল'ৰা আছে, সি এনেই উমলি থাকে আৰু ঘৰতে উমলি থাকে আৰু অলপমান দুষ্ট আছিল সৰুতে, এতিয়া বাৰু সি ভাল হৈছে আৰু ঘৰতে এনেই উমলি থাকে। আৰু আজি কেনেকৈ কি কৰি আছে আহক আপোনালোকক মই দেখুৱাই দিওঁ মনে মনে। আহক। হেল্ল', কোনে এইটো কাৰ ঘৰ? এইটো কাৰ ঘৰ? চাওঁ, কাৰ ঘৰ এইটো? এইটো কাৰ ঘৰ? তো মেকুৰীৰ পোৱালি নেকি? আৰে এইটো কোনি? কি কৰি আছা তুমি? কি কৰি আছা? কি বনাইছা এইটো? কি ঘৰ? কি ঘৰ? গামোচাৰ কাপোৰৰ ঘৰ। কাপোৰৰ ঘৰ? তুমি এনেকৈ থাকা নেকি? কিয়? ভাল পাওঁ আৰু। ভাল পোৱা? অকলে অকলে? কোন হয় এইজন? মই দেখি আছো তোমাক। দিয়া ৰাখোঁ দিয়া নহ'লে। এয়া দেখিলে, সি এনেকৈয়ে উমলি থাকে। সেয়াই আৰু কেতিয়াবা মন যায়, সৰু ল'ৰা ছোৱালী ঘৰ সাজি নিজে ঘৰ সাজি উমলি থাকে। সেইখিনি মই আপোনালোকক দেখুৱালোঁ। এতিয়া মোৰ কাৰণে মোৰ মিষ্টাৰে কি মোৰ কাৰণে মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিলে সেইটো মই আপোনালোকক দেখুৱাওঁ। আৰু ময়ো তেখেতক বাৰ্থডেত কি দিম বুলি ভাবিছিলোঁ, কিন্তু বাৰ্থডে দিনা দিব নোৱাৰিলোঁ, পিছত দিয়া গ'ল আৰু সেয়াই মই আপোনালোকক দেখুৱাই দিওঁ। আহক সেইখিনি চাই লওঁ। এয়া মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। এইটো দেখিছে, টি চাৰ্ট হয়, কাপোৰটো বহুত ভাল হয়, গেঞ্জি কাপোৰ হয়, কাপোৰটো ভালেই হয়। মাত্ৰ কি হ'ল, কাপোৰটো চোলাটো অলপমান ডাঙৰ হ'ল, টি চাৰ্টটো অকণমান ডাঙৰ হয় আৰু ডাঙৰ হয়। একো নাই, মই পিছত এইটো ঠিক কৰি দিব পাৰিম আৰু এয়া। আৰু মোৰ কাৰণে তেখেতে কি ল'লে মই দেখুৱাই দিওঁ আহক। আৰু তেওঁ মোৰ কাৰণে আনিছিলে এইটো, ছাৰপ্ৰাইজ হিচাপত লৈ আহিছিলে, মই গম নাপাওঁ। তেওঁ অৰ্ডাৰ কৰা আৰু যেতিয়া আহি পাইছিল, পেকিংটো খুলিছিল, তেতিয়া মোৰ সঁচাই ভালে লাগিছিল। কাৰণ এইটো ভিডিঅ' কেতিয়াবা বনালে বনামেই যিহেতু, ভিডিঅ' বনালে প্ৰয়োজন হয়। আৰু তেখেতে কেতিয়াবা মোবাইলটো ধৰিব দিলেও অশান্তি পায়, সেইকাৰণে ছাৰপ্ৰাইজ হিচাপতে এইটো মোক দিলে। মোৰ কিন্তু গিফ্টটো পাই সঁচাই ভাল লাগিছে। ভবা নাছিলোঁ আনি দিব বুলি, আনি দিছে, ভাল লাগিছে। এয়াই আৰু এইখিনিয়ে মই আপোনালোকক দেখুৱালোঁ। দেখিছে, ভাল লাগিছে, মনটো ভাল লাগিছে, আনি দিছে যে। আপোনালোকেও যদি মিছ'ৰ পৰা কিবা লগা বস্তু অৰ্ডাৰ কৰিব পাৰে, তেতিয়াহ'লে ল'ব পাৰে। আৰু প্ৰডাক্টবোৰ ভালে আহে, বেয়া নহয়। ময়ো যিখিনি অৰ্ডাৰ কৰিছিলোঁ সেইখিনি ভালে পাইছোঁ। এইখিনিয়ে আৰু আপোনালোকক জনালোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইখিনিয়ে আৰু আজিলৈ ইমানেই, বাই।